নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আহিছোঁ মা মালিনী থানলৈ। এই মা মালিনী থানখন আছে অৰুণাচলৰ চিৰাং জিলাৰ পশ্চিম চিৰাং জিলাৰ গাতে লাগি আছে। লাকিবাৰী বুলি কয় জেগাখিনি। চাওকচোন ভিডিঅ'টো, এয়া আৰম্ভ কৰিছোঁ। গুড মৰ্ণিং। এয়া আজি আমাৰ ছেকেণ্ড ডে ধেমাজি। এতিয়া আমি মালিনী থান নামে এটা বিৰাট ডাঙৰ মন্দিৰ আছে নহয় ইয়াতে, আপোনালোকে জানে যিসকল ইয়াৰে ধেমাজিৰ হয় তালৈকে এপাক যাম বুলি ভাবিছোঁ। বিশেষকৈ ধেমাজিত বেছি চাবলগীয়া বস্তু নাই, কিন্তু মালিনী থানখন খুব জাগ্ৰত মন্দিৰ আৰু তালৈ যাম বুলি ভাবিছোঁ। আপোনালোকক দেখুৱাই থাকিম দিয়ক, যাওঁ এতিয়া। বতৰটো আজি গোমা, কিনকিনীয়া বৰষুণো দি আছে। তেনেদৰে আমি গাঁৱৰ মাজে মাজে এনেদৰে অৰুণাচল বৰ্ডাৰলৈ অৰ্থাৎ চিলাপথাৰত থকা লাকিবাৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিছোঁ। দেখিছেনে, এয়া ধুনীয়া চিনাৰী। ধেমাজি জিলাৰ সঁচাকৈ পৰিৱেশখন মানে জনবসতি খুবেই পাতল, সেইকাৰণে খুব ধুনীয়া সেউজীয়া দুই কাষে সেউজীয়া মাজেৰে এনেকৈ আমি গৈ আছোঁ। সঁচাকৈ অসমখন আমাৰ ইমান ধুনীয়া নহয়, সেউজীয়াৰে আবৃত। কি যে নাই আমাৰ অসমখনত, চাবলগীয়া কিমান যে বস্তু আছে। এয়া দেখিছে, আমি এয়া অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ। আমি অৰুণাচল পাই গ'লোঁ। এয়া আমি মালিনী থানলৈ গৈ আছোঁ। ৰাস্তাটো সিমান এটা ভাল নহয়, সিমান উন্নত নহয়, তথাপি ইমান জাগ্ৰত এটা মন্দিৰ আছে ইয়াতে। সদায় বহুত মানুহ অহা যোৱা কৰে, বহুত দূৰ দূৰণিৰ পৰ্যটক ইয়ালৈ আহে বুলি আমাক ক'লে। এয়া চাওক, ইমান ওখ টিলা, তাতে আছে এইটো মালিনী মন্দিৰ, দেখিছেনে? এয়া আমি পূৰা চৌহদ পাই গ'লোঁ মালিনী মন্দিৰৰ। ইয়াৰ ৱালতে লিখা আছে একদম মালিনী থান বুলি। খুব ধুনীয়া, বিৰাটেই সুন্দৰ, শান্তিপ্ৰিয় ঠাই। ৱালবিলাকত লিখা আছে মালিনী থান। আমি গাড়ীখন পাৰ্কিং কৰোঁ আৰু অলপ প্ৰসাদ ল'লোঁ। এয়া তেল, চাকি, ধূপ, মাৰ কাৰণে এখন চাদৰ, এইবিলাক লৈ টিকট ল'লোঁ। টিকট কাউণ্টাৰত টিকট ল'ব লাগিব। আমাৰ ছাৰহঁতে টিকট ল'লে কেইটামান, সকলোৰে টিকট কাটিলে আৰু ব'লক এতিয়া আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰোঁ। এয়া সকলোৱে পূজাৰ সামগ্ৰী লৈ আমি মন্দিৰলৈ গৈ আছোঁ। ঠাইখিনি দেখিছেনে? সঁচাকৈ ঠাইখিনি কিবা এটা খুবেই যেন সঁচাকৈ ভগৱান তাত বহি আছে, ধ্যানত আছে আৰু একদম নিৰল, খুব ধুনীয়া শান্তিপ্ৰিয় ঠাই। বতৰটোও তেনেকুৱা, ঠাইখিনিও তেনেকুৱা, কি যে আজি একদম ধুনীয়া মিলি গৈছে, ভাল লাগিছে, মনটো খুব ভাল লাগি আছে কথাখিনি মন্দিৰটোৰ বিষয়ে শুনাৰে পৰা। এয়া মূল গেটলৈ প্ৰৱেশ কৰিছোঁ। এয়া মূল গেট, এইখন মূল গেট। এয়া আমি সকলোৱে এনেদৰে প্ৰৱেশ কৰিম। এয়া এনেদৰে চিৰিও আছে আৰু এনেকৈ ফুট স্লেব আছে, স্লেববোৰেৰে যাব লাগে। এনেকৈ উঠি গৈ আছোঁ, খুব ধুনীয়াকৈ বনাইছে, বিৰাট ধুনীয়া। বহুত ওপৰলৈ এনেকৈ উঠি আমি যাব লাগিব। এয়া আমি মন্দিৰৰ ওপৰ ভাগ পাই গ'লোঁ। ইয়াতে চাকি বন্তি জ্বলোৱা হয়, কিন্তু আজি বতৰৰ কাৰণে ইয়াতে মানুহবোৰে চাকি জ্বলোৱা নাই। কিন্তু এটা কথা দেই, ইয়াতে চাকিবোৰ ডালদাত, মানে দোকানীবিলাকে ডালদাত বিক্ৰী কৰে, কিন্তু আমি মিঠাতেল ব্যৱহাৰ কৰিছোঁ। মন্দিৰৰ ভিতৰত চাওক এনেকুৱা, আজি বতৰটো ভাল, অকণমান যে বৰষুণ দি আছে, সেইকাৰণে মানুহ অকণমান পৰ্যটক দৰ্শনাৰ্থী কম অলপমান, আৰু আমাৰো ভালেই হ'ল, শান্তিপ্ৰিয়ভাৱে দৰ্শন কৰিছোঁ মাক। এয়া মাৰ চৰণলৈ আহিছোঁ। আপোনালোকে কোন কোন আহিছে মালিনী থানলৈ? চাওক, মন্দিৰৰ ভিতৰৰ ভাগ মই ধুনীয়াকৈ দেখুৱাই দিছোঁ যিমানখিনি পাৰোঁ। আৰু এয়া বৰষুণ বতৰ যে, একদম লাহে লাহে গোটেই মন্দিৰটো আমি পৰিভ্ৰমণ কৰিছোঁ। মন্দিৰৰ বাহিৰৰ দৃশ্য এয়া, পূজা কৰি আমি বাহিৰলৈ ওলাই আহিছোঁ। এয়া চাওক কি ধুনীয়া, চব শিলেৰে খোদিত। ইয়াত মানে শিৱলিংগ আছে, নন্দী আছে। এয়া বাহিৰৰ পৰা ধুনীয়াকৈ মন্দিৰটো এনেকুৱা দেখি। সঁচাকৈ আপোনালোকে কোন কোন যোৱা নাই বাৰু? যদি যোৱা নাই তেনেহ'লে যাব, ইমান ধুনীয়া এখন ঠাই, সঁচাকৈ খুবেই পবিত্ৰ আৰু ইমান ভাল লাগিছে নহয়। এয়া গোটেই শিল হয়, শিলৰে এনে ফ্ল'ৰবোৰ। মালিনী থানখনৰ এক ঐতিহাসিক ঘটনাও আছে। এই থানখনৰ উদ্দেশ্য হ'ল, ঐতিহাসিক ঘটনাটো হ'ল, যেতিয়া প্ৰভু শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী বিয়াৰ পিছত আৰু এই ঠাইলৈ ভ্ৰমণ কৰিবলৈ আহে, কাৰণ ইয়াত শিৱ আৰু পাৰ্বতী থাকে।
শিৱ পাৰ্বতী থাকে কাৰণে তেওঁলোকে ইয়াত ভ্ৰমণ কৰিবলৈ আহিছিলে। আহোঁতে পাৰ্বতী মায়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সম্ভাষণ জনাইছিল, এডাল ফুলৰ মালা পিন্ধাইছিল, মালিনী এজনী হৈ পেলাই। সেইকাৰণে এই মন্দিৰভাগৰ নাম হ'ল মালিনী থান বুলি কোৱা হয় লোকবিশ্বাস মতে। চুতীয়াসকলে নিজকে ভীষ্মক ৰজাৰ বংশ বুলি ভাবে, আৰু সেইকাৰণে যিহেতু ৰুক্মিণী ভীষ্মক ৰজাৰ কন্যা, সেইকাৰণে এই মন্দিৰভাগ চুতীয়াসকলে নিৰ্মাণ কৰে। 1300 পৰা 1400 শতিকাৰ সময়তে এই মন্দিৰভাগ স্থাপন কৰা হৈছিলে। গতিকে ইমান এখন ঐতিহাসিক আৰু জাগ্ৰত মন্দিৰ, অসমৰ গাতে লাগি থকা এই মন্দিৰভাগক যোনে যোৱা নাই আপোনালোকে এবাৰ যাব আৰু দৰ্শন কৰিব। এইটোৱে আছিল মোৰ আজি মালিনী গোসাঁই থানত আহি দৰ্শন কৰা ভিডিঅ' আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে যিসকলে যোৱা নাই এবাৰ যাব এই থানখনৰ মাৰ আশীৰ্বাদ গ্ৰহণ কৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভালে কুশলে থাকক। আগন্তুক এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ আহিম। তেতিয়ালৈকে বাই। পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব।